হেল্ল' এভৰিৱান গুড মৰ্ণিং। মই অন্য এটা শ্বৰ্ট ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কিমানো আৰু বেমাৰকৈ শুই থাকিম, সেইকাৰণে আজি এজেগালৈ যাবলৈ ওলাইছিলোঁ। বহুত দিনৰ পৰা কথা এটা ভাবি আছিলোঁ, তাকে কৰোঁগৈ বুলি ওলাইছোঁ আজি। দেউতা আমাৰ খালী গাড়ী নোলোৱা গৈছিলে, মই তথাপিও অকণমান উলিয়াই দিলোঁ। আজি আহি আছোঁ মই টেট' ষ্ট'ৰ। বহুত দিনৰ পৰা টেট' বনাম বুলি ভাবি আছোঁ, তাকে আজি বনাই লওঁ আৰু যিমান বিষ হয় হ'ব আৰু। এনেকৈ প্ৰথমতে আঠা এটা লগাই দিছে, তাৰপিছত এনেকৈ চাপ দি কিবা আঁকি ল'লে। আঁকি পেলাই এতিয়া তাৰ ওপৰে এতিয়া অঁকা হ'ব এইটো। তাৰপিছত এতিয়া আঁকিবলৈ লৈছে। বেজীটো দেখি পেলাই মোৰ মানে এনেকুৱা ভয় লাগিছে, ইমান দীঘল বেজীটো দেখিছেনে, কিবা হ'ব কেনেকুৱা হ'ব। প্ৰথমতে বাৰু বিষাইছিলে, তাৰপিছত আৰু সহ্য হৈ গ'ল, একো মানে গমেই নাপালোঁ পাছত কেতিয়া হৈ গ'লগৈ। 3 ঘণ্টামান লাগিলে, প্ৰায় বহুত টাইমেই লাগিলে। তাৰপিছত এতিয়া হ'ব আৰু এয়া দেখিছেনে, মোৰ মানে বহুত বিষাইছে। মাজতে 2 ছেকেণ্ডমান ৰখি দিলে, তেতিয়া অকণমান ভিডিঅ' কৰি দিছিলোঁ। এয়া ফাইনেলি হৈ গ'ল মোৰ টেট' বনোৱা। আৰু মোৰ টেট'টো কেনেকুৱা লাগিলে, ভাল লাগিলে যদি কমেণ্টত জনাব দেই প্লিজ। আৰু এতিয়া আহি কুহু ঘৰত পালোহি, আৰু কুহুৰ ভাগৰ জ্বৰ উঠিছে দেখিছেনে। তাইৰ কাৰণে চাওমিন লৈ আহিছিলোঁ, কিন্তু চাওমিনো নাখালে। ঘৰত আমি চবেইখিনি খাই ল'লোঁ। আৰু এতিয়া এইটো পেকেটিংটো মোক খুলি দিব কৈছিলে, খুলি ল'ম। আৰু আজি গুড মৰ্ণিং গাইজ। মোৰ ভিডিঅ'বোৰ চাই ভাল